এইবাৰ মাছ লাগিছে এইবাৰ মাছ লাগিছে এইবাৰ পালো আৰু এবাৰ 1 কিলো এটা পালো আৰু এইটো চাওক আপোনালোকে ডাঙৰ মাছ এইটো কি মাছ এইটো ৰৌ মাছ নে কি মাছ এইটো তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ইব্ৰিকেশ্যন এটা পুনৰ এটা আনন্দৰ ব্লগ লৈ আহিছোঁ মই হৈষ্টাইতে আজি আমি গৈ আছোঁ মাছ মাৰিবলৈ গৈ আছোঁ এটা মোৰ মাঘবৰ এটা ফিচাৰী এটা আছে ফিচাৰীটোতে মাছ মাৰিবলৈ যাওঁ তো চাই থাকিব মোৰ লগত কেনেকৈ আমি মাছ মাৰিম কেনেকৈ কি কৰিম তো চাই থাকোঁ আহক তো বলক তেনে ভিডিঅ'টি আৰম্ভ কৰোঁ তো ফাইনেলি আমি এতিয়া আহি পালোঁ জেগাত মাছ মৰাৰ জেগাত তো এতিয়া মাছ মাৰিম আমি এটা সৰু এটা ফিচাৰী এটা আছে বুলি শুনিছোঁ আমাৰ মাঘবৰ তাত তো সেইটোকে অলপমান আৰু ফিচাৰীটোকে এতিয়া মাছ মাৰিম আৰু এতিয়া তো আপোনালোকে চাই থাকিব আমাৰ মাছ মৰাবিলাক অকল ইমানেই নেকি ইমানেই পানীখিনি বেছিতো নহয় এইবোৰ জানো তই হা মোৰ সন্দেহ আছে দেই আজি মাছ এপোৱামান উঠিবনে নুঠিব একদম জোৰছে মাৰ বঢ়িয়া সেইটোৱে ডাইৰেক্ট মানে ইউটিউবত যাব এতিয়া ডাইৰেক্ট এইটো এটা আহিলে এটা ডাঙৰ মাছ এটা এই মাছটো দেখাই দিয়ক মাক এটা আধা কিলো অকল আধা কিলো হৈছে অকল 1 কিলো হোৱা নাই দেৰি হ'ল নহয় এবাৰ পোনাটো দেৰিকৈ পালোঁ নহয় লকডাউনত হেৰিয়ত জুন জুলাইত পাইছোঁ সেই পোনা আধা কিলো অৱশ্যে বাৰু আধা কিলো মাছটো এনেই নহয় যথেষ্ট ডাঙৰ আছিলে বহাগত পাব লাগিছিলে বহাগত দিলে অকণমান ডাঙৰ হয় এতিয়া 2-3 মাহ এনেই গ'লচোন লকডাউনত ৰৌ মাছ নে কি মাছ মাছো আছে চব মিক্সাৰ মই এতিয়া মাছ মাৰিম অলপ সময়ৰ পাছত আপোনালোকে চাই থাকিব মোৰ মাছ মাৰি ষ্টাইলটো এনেকুৱা বুঢ়াকৈ মাৰিম নহয় মানে ডাইৰেক্ট একবাৰতে মাৰিলেই মুঠতে ডাইৰেক্ট আধা কিলো 1 কিলো উঠিবই লাগিব ডাইৰেক্ট এইটো কিন্তু বঢ়িয়া হৈছে কিন্তু আৰু অলপমান যেনিবা হ'ব লাগিছিলে এইয়া মাছ উঠিলে এইয়া মাছ উঠি গ'ল ডাঙৰ মাছ উঠি গ'ল পূৰা একেবাৰে উঠি গ'ল দেই মাছ ডাঙৰ মাছ এতিয়া মইতো মাৰিবলগীয়া আছেই বেছি ডাঙৰ নহয় এইবোৰ ইয়াতকৈ ডাঙৰ মাছ আছে বাৰু চাইনা মাগুৰ 5টা লগাইছিলে এটা থাকিলে দাঙিবই নোৱাৰিলোঁ মই এইটো মাছ বৰশী টোপটো ছিঙি নিলে মই শিকিব লাগিব দে একদম জাল মৰাটো আচলতে শিকিবই লাগে আচলতে তো ক'ত বামন মাৰিবি নেকি বামন নহয় এইটো দাঙি ল ইয়াত দিওঁ না বঢ়িয়া মাৰ 1 কিলো এটা লাগিলে গ'ল লাগিলে এই কেলা লাগিলে হা লাগিছিলে কিন্তু আহিছেনে ডাঙৰ এটা আধা কিলো মাছ এটা আহিলে এইটো চাওক আপোনালোকে ডাঙৰ মাছ এইটো কি মাছ এইটো ৰৌ মাছ নে কি মাছ এইটো ডাঙৰ মাছ এটা আহিছে নেকি অকল কেইটামান আছিলে গ'লগে বস্তু যে চম্পাই আছে গাছ কাৰ্বাই চম্পাই এখন কিনা এইটো মিনিমাম আধা কিলোমান হ'বনে এইডোখৰতে আছে নেকি মাঘব ইয়াতে বেছিকৈ আছে এইডোখৰত পুৰা কিন্তু মাছ আছে মানে এইটো ডাইৰেক্ট মানে গম পাইছোঁ আৰু বেলেগ আৰু ইমান ডাঙৰ মাছ অহা নাই নেকি এতিয়া আহিছেনে এইবাৰো বাৰু আহিছে মাছ আহিছে এইটো চেৰেপাক ডুমটো নিকাৰ নাছে গ'ল এই গাহৰিটো খাব পৰা হৈ গ'ল আৰু পূৰা জোখৰ আৰু গাহৰিটো
হৰি ফেমাছ হৈছে এতিয়া Udah paltai enak, belum soal tapu. Lagi ya. Lihat kinar pano tiga atau dua. Iya. Apa lagi? Nan bintik lenta. Bol bang mana? Hai manto Oh, ada tali. Kalau kemarin dasar ini, namun apa itu? Mana aja agam zona sudah. Oh, Injo bom gam. আমি এতিয়া অলপ চলপ মাছ মাৰিলোঁ আৰু তো মাছটো অলপ উঠাই পিনে এতিয়া গাটো পূৰা লেতেৰা হৈ আছে সেইকাৰণে গাটো অলপ এতিয়া ধুমগৈ এতিয়া বেলেগ এটা ফিচাৰী এটা আছে তো এই ফিচাৰীটোতে অলপমান গা পা ধুই মেলি আৰু যামগৈ আৰু এই পথাৰখনৰ মাজত এখন ফিচাৰী এটা আছে এই ফিচাৰীটোতে আমি এতিয়া গা ধুম এতিয়া তো গা পা ধুই মেলি চাফ চিকুণ হৈ মেলি পুনৰ আমি এতিয়া ঘৰলৈ যামগৈ তো ইয়াতে এতিয়া অলপমান গা ধুম আমি এতিয়া আমি ভাত খাব লৈছোঁ আৰু কি বাই আজি মাছে মাংস আজি হা তো গাইজ এতিয়া আমি ওলাব লৈছোঁ আৰু ভাত খালোঁ ফ্ৰেছ হ'লোঁ মাছ ধৰিলোঁ তো এতিয়া আৰু ঘৰ মই খাবলৈ লৈছোঁ আৰু দেন আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো যদি ভাল যদি পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব তো নতুন এটা ব্লগ লৈ অতি সোনকালে মই আহিম দেন আজিলৈ সামৰিছোঁ গাইজ বাই বাই